हेलो एवरीवन जिंटी चेनेल आपलोक सकलोके स्वागतम जनालो এই আমাৰ লৰা শুই আছে আমি এতিয়া দীপৰ বিললৈ গৈ আছো ইমান ট্ৰাফিক জাম আছে এইখিনিতে ৰৈ আছো সব কামই না এইটো মাছতে মাছ ধৰিছে জুম কৰি দেখাইছো মাছ পাইছে নে নাজানো কিন্তু এই জালখনে পিটিকি আছে মাছে উঠাইছে নেকি ভালকে উঠা নাই জুম কৰি দেখাইছো এই টাইগাৰ সাফা কৰি আৰু নাই না আৰু ইফালে ধৰিছে এজন কি এইটো দেখা পাই এইজন দেখছ কি পাইছে মাছ ভালে আগতে এটা এইটো না পাইছে সৰু মাছ বাকি মাছ ধৰিব লাগে यहाँ से जम्मा के मोबाइल बोट के ऊपर बैठ जाओ ये पाइसे जम्मा के मास दीपर बिल गोटे भिउटे आपलोक देखुवाई आसो केनेकुवा लागिसे चाइ कब दीपर बिलते आसो एतिया आमि बारिषारो यार दृश्यबिलाक धुनिया हय आरो खरालिও बेलेग हय एफाले आंधार हय एफाले बहे बहुत मानुह आए दूर पर जालत माछ उठिसे ना माछ माछ धरिसे अलग अलग देखुवाई दिसो आपलोक सब জালখন মৰা দেখুৱাই নাই ন আমি এবাৰ নহয় এইবিলাক সেই ফাঁচি জালহে পেট থৈছে ফাঁচি জাল পেট থৈছে উঠাই গৈ আছে ন উঠাই গৈ আছে ফাঁচি জাল কাটি থৈছে তাতে সৰুৰা যি উঠিছে সেইটো কথা তোমাক ধৰি ল'ব মই হাতুৰিব নোৱাৰো মোক ধৰিব কেলে আকৌ সি জালৰ পৰা ৰৈ দিব এইটো মস্ত কি লাগিলে বুলি কৈছেনে ল'ৰাই কি কৈছে মই বোলে তাতে জালত উঠিবগৈ লাগে ইমান মস্ত কি উঠিলে বুলি আৰু জালখন ফাটিও যাব চাগে চব ইমান ধুনীয়াকৈ হেৰি কৰি উঠাই গৈ আছে মই ভাবিছোঁ বহি সিহঁতে কি কৰি আছে মই ভবাই নাই মই ভাবিছোঁ মৰাটো চাম এবাৰ জাল মৰাটো চাম এবাৰ পিছে নহয় উঠাই গৈ আছে জাল পাতিহে যায় Hello guys, welcome to my channel my welcome guys, like and subscribe to our channel जिदी कोठी जब बदमाशी जिदी कोई ठेके अभी सब्सक्राइब करो नहीं तो एक हाथी बेच रहा हूँ घर में ये उल्टा पुल्टा कथा करिके बहुत बदमाश हमारी एकदम ऊपर पर देखा दिस आपको কি এটো সাইড যাও নেকি এটো সাইড কি পাছে এটা পিকনিক খাবলৈ আহিব পাৰে ন এ নহয় এটো নাজানো কিন্তু এটো খালি খাবলৈ দিব না ইয়াত তুমি পিকনিক খাবা খাব কি দাম কথা কব এটো সুবিধা নাই কিন্তু কৈ দিছো আগতে এটো এটো কি হয় এই কি আমি দিনি নাই খাব এটো নহয় সেই দোকানৰ পৰা নিব লাগিব ঘৰটো নিচাকে আছে যে এটা এটো কালভাৰ দেখা নাই গোটেইখন ৰাউণ্ড কে দেখুৱাই দিছে ঘৰ আমি যাব ৰাউণ্ড কে দেখুৱাইছো হয় মই মুখে দেখো বাহিৰটো দেখুৱা নাই পাৰত কেনেকৈ খুন্দি আছে এইটো বগলীটো চাগে গ'ল ইমান কণা আছে ন এইয়া পৰিলেগে সেইখিনি সেই মানুহজনে সেইখিনি মাছ খাইছে মাছ খাব কাৰণে তাতে ক'ৰবাত বাঁহ আছে নেকি এই আমাৰ বননিত বহি লৈছোঁ ভালকৈ বহিব নোৱাৰোঁ দেই ভৰি বগা যে সেইকাৰণে ভালকৈ বহিব পৰা নাই আৰু লাহে লাহে কথা ক'বলগীয়া হৈছে মানুহ ধেৰ আছে যে এইয়া আকাশৰ তলতে বহি আছোঁ আকাশখনৰ তলতে কেনেকুৱা লাগিছে দৃশ্যটো চাই আপোনালোকৰ ভাল লাগিছে চাগে এইখন আকাশখন এইয়া আপোনালোকৰ বননিখিনি দেখুৱাই দিছোঁ ক'ত বহি আছোঁ চাওক বুজিছে হাতী গোবৰ পৰি আছে ইয়াতে হাতী গোবৰো পৰি আছে ইয়াতে ৰ'ব কণামুচিটো নি সেইখিনি কণামুচিটো লুক খাই গৈছিলে হয়
এইফাল পেংগুলি পালোঁ এয়া এইটো আহিছে আমাৰ এইটো কি হ'ল আইতাই গৰুৰ খোৱা তেনেকে মায়ে ইমান মাকে আইতাকে এৰি থৈ আহিলে গৰুৰ মাজত ইয়াতে বৰ বদনা আছে গৰু এজাক আহিছে আইতাকক এৰি থৈ আহিছে এই যাক আৰু কৈছে সি কি আইতাই গৰু ফজটা লৈ আহিছে বোলে চা হিয়া নেকি তোমালোকৰ মাতাচোন হিয়া বুলি अभी हमको लूज मोशन हो गया अभी भागने का जगह नहीं है कहाँ पे है जगह आप लोग कमेंट करके बोलिए भागने का जगह नहीं है মানে এইটো বেলিটো পৰাৰ দৃশ্যটো দেখুৱাব গৈছোঁ এই উল্টা পুল্টা কথা কৈ আছে দেখিছ মই নিজে ওলাই আছোঁ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আমাৰ কাৰণে দুৱা আমি হাগা ঘৰ পাম বুলি চুপ নক'ব এইবিলাক কথা মানে কি ক'ব বাবা বেলি মাৰ যাব হৈছে এতিয়া यहाँ पे फ्लो करके कोकोनट आ रहा है এইটো মই বিপৰীত ফালৰ পৰা দেখুৱাই আছোঁ আপোনালোকক দৃশ্যটো এবাৰ সেইটো এংগুলৰ পৰা দেখুৱাই দিওঁ ৰ'ব पूरा पहुंच लेके आ गया অঁ এতিয়া আহিছে এইটো চা মোৰ মোবাইলটো ইমান ধুনীয়াকৈ আহিছে ডেটা নাহিব নেকি বাৰু তোমাৰ মোবাইল কেতিয়া পৰা হ'ল এইটো বুজিছানে কথা ওলাই আছে ধনীৰ পৰা এইটো চব বেলি যাব হৈছে কিন্তু কৈ থাকে যোৱা তুমি বেলি যাব হৈছে কিন্তু আমি হাগা ঘৰ বিচাৰি পোৱা নাই এক সময় এই উল্টা পুল্টা কথা কৈ আছে এই দেখিছেনে জোৰকে লাগিছে আপুনি লাইক শ্বেয়াৰ কমেণ্ট কৰক ক'ত আছে হাগা ঘৰটো আৰু আমাক দুৱা দিয়ক আমি একদম ইয়াৰ পাওঁ কথা নুশুনিব এইটো পং 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 কৈ থাকে কথা ইমান ধুনীয়া লাগিছে দৃশ্যটো বহুত ভাল লাগে দেনে বলাইছিল তো বলা ওই বাকি বেলা বলা নেকি ও মাই গড না আইটা চিল একদম চেঞ্জ হয়ে যাও ইমান ধুনীয়া লাগিছে দৃশ্যটো এইখিনিতে মানুহকেইটা যে ৰৈ আছে চব মা এইফালে আহক চব ইমান ধুনীয়া লাগিছে ন বেলিটো হেৰি সৈতে এই সেনেকৈ ফটো তুলিবলৈ ক'লোঁ ইহঁতক ইহঁতি দুটাই ক'ত কি পজে তুমি আঁতৰি দিয়া আঁতৰ তোমাৰ বাহুত আঁতৰাই দিয়া ইমান ধুনীয়া লাগিছে দৃশ্যটো এই লগকেইটা যে এনেকৈ ৰৈ আছে যে বৰ ধুনীয়া লাগিছে হয়নে ইমান ধুনীয়া লাগিছে দৃশ্যটো কি ধুনীয়া লাগিছে দেখিছ চা ইমান ধুনীয়া লাগিছে দৃশ্যটো মানুহকেইটা আঁতৰি চবেই নিজৰ নিজৰ হেৰিত আহিছে তোমালোককো মই সেই তেনেকৈ থাকিবলৈ কৈছিলোঁ কৈ নাথাকিলা তোমালোক সেই আঁতৰলৈ কি ধুনীয়া লাগিছে এই যে সিহঁতি দুটা আছে পিংক এই দুটা আমাৰ দুটা গৈ আছে বেলিটো ডুবি গৈ আছে তোমালোক ৰৈ থাকা খালি এইটো গ'ল অকণমান আছেগৈ আৰু এইটো
ভিডিঅ' এটা লৈ কি বাবাই আমি বাবাই কৈছোঁ নাহে ইয়ালৈ হাতীডাল যাবলৈ ওলালোঁ এতিয়া আমি এইটো খুজিলি পাতলা এইটো খুজিলি পাতলা এইটো লগাই দিলোঁ মই এই উল্টা বোলা কথা কৈ থাকে এইটো কথা ইগনে কৰিব আগা মোটা ক'ত কিখন কৈ থাকে হাগা ঘৰ চাৰ্চ কৰিবও ব'লা আছে তুমি সেই দীপৰ বিলটোত মূৰটো ভৰাই দিবা বোলা ই বৰ উল্টা পুল্টা কথা কৈ থাকে আমাৰ দেই আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আমাৰ ই উল্টা পুল্টা কথা কৈ থাকে যে সেইখিনি কথা ইগন'ৰ কৰিব সেইটো এতিয়া আমি যাবলৈ ওলালোঁ ভিডিঅ'টো আজি ইয়াতে সামৰিলোঁ ইয়াতে সোমোৱাই দিব খুজিছে মোৰটো চাই নোলালে পিছত দিগদাৰ হ'ব বাবা নকৰিবা এইবিলাক আৰু ভিডিঅ'টো আজি ইয়াতে সামৰিব বিচাৰিছোঁ সোমাব পাৰিলেও ওলাবও পাৰে অঁ ভিডিঅ'টো ইয়াতে সামৰিব বিচাৰিছোঁ কিবা কোৱা বাবাই কোৱা লাইক এণ্ড ছাবস্ক্ৰাইব গাইজ দীপৰ বিলৰ পৰা আহি মুখ হাত ধুই এতিয়া আমি ভাত বনাব লৈছোঁ মানে মই বিলাহী পুৰাৰ পৰা আপোনালোকক দেখুৱাই আছোঁ বিলাহী পুৰি মই কি কৰিম আপোনালোকে চাই থাকক ভিডিঅ'টো চিকেন বনাই আছোঁ মানে এতিয়া এয়া বিলাহী হেৰি কৰি আছোঁ চাই থাকক ভিডিঅ'টো বাৰু তেতিয়া গম পাই থাকিব বিলাহীকেইটা পুৰি ল'লোঁ পুৰি পেলাই এতিয়া মই চাফা কৰিম গৰমে গৰমে চাফা কৰিলে সোনকালে চাফা হয় ঠাণ্ডা হৈ যোৱাৰ পিছত আৰু চাফা কৰিবলৈ অসুবিধা হয় তাৰপিছত গ্ৰাইণ্ড কৰি ল'লোঁ তাৰপিছত মই চিকেন বনাই আছোঁ চিকেনত ঢালি দিমগৈ চাই থাকক আপুনি ভিডিঅ'টো এনেকৈ বনাই খাবচোন বহুত টেষ্টি লাগে গ্ৰাইণ্ড কৰি হৈ গ'ল এয়া চিকেনত মই এদিন সম্পূৰ্ণ ভিডিঅ'টো দিম বাৰু ভালকৈ বনোৱা আজি মই অলপ দেখুৱাইছোঁ মই আজি বিলাহী আৰু জলকীয়াটোহে পুৰি লৈছোঁ আপোনালোকে আদা নহৰু পিঁয়াজ সকলোখিনিকে এনেকৈ খৰিকাত দি পুৰি ল'ব পাৰে পুৰি পেলাই গ্ৰাইণ্ড কৰি অকণমান পানী দি পেলাই ইয়াত দি খাবচোন খুব টেষ্টি হয় আৰু বেলেগ মছলা মই ব্যৱহাৰ কৰা নাই আদা নহৰুৱে কৰিছোঁ অকল কাৰণ আমাৰ ইহঁতি বৰ বেছি মছলা নাখায় ল'ৰা ছোৱালীকেইটাই খায় বাৰু আমাৰ এওঁ বৰ বেছি মছলা খাব নোৱাৰে অলপ বেমাৰ হৈ আছে আৰু ময়ো বৰ বেছি মছলা নাখাওঁ আজিকালি গেছৰ প্ৰব্লেম আছে সেইকাৰণে আৰু ৰেড চিলি ব্যৱহাৰ কৰা নাই সেইকাৰণে কালাৰটো বৰ বেছি ভালকৈ অহা নাই এতিয়া বিলাহী দিয়াৰ পিছত অকণমান আহিব কালাৰটো বাৰু আদা নহৰুখিনি দিছোঁ আদা নহৰু পেষ্টখিনি মই চিকেনৰ লগতে মিক্স কৰি দিছিলোঁ আচলতে আপোনালোকে এনেকৈ খৰিকাত দি বিলাহীত যে খৰিকাত দিছিলোঁ মই তেনেকৈ দি বনাব পাৰে তাৰপিছত মোৰ আচাৰ অলপ বনাবলৈ আছে এই আচাৰো অকণমান দেখুৱাম বাৰু পাৰিলে আৰু ভিডিঅ'টো দীঘল হৈ যায় নহ'লে আৰু দীপৰ বিলৰ পৰা আহিছোঁহে ভাগৰো লাগিছে বৰ বেছি একো বনাই থকা নাই এইপিনে দাইল চাইল বনাব পৰা হৈ গ'ল সেইবোৰ দেখুওৱা নাই ভিডিঅ'টো বহুত দীঘল হৈ যায় যে ভিডিঅ'টো দীঘল হ'লে আপোনালোকে চায়ো ভাল নাপায় আৰু আপোনালোকে মোক খুব কম সময়ৰ ভিতৰতে মানে মৰম দিছে আৰু যথেষ্টখিনিয়ে মাংসখিনি মোৰ হৈয়ে গৈছে অকণমান দেখুৱালোঁ আৰু আপোনালোকক কি বনাইছোঁ আৰু এয়া মই আচাৰ তাৰপিছত আচাৰ বনোৱা দেখুৱাই দিলোঁ আৰু ভিডিঅ'টো কাটি পেলাই দিছোঁ দেই আচাৰ বনোৱাৰ ভৰালোৱে আৰু গুড় দি পেলাই মিঠা আচাৰ বনাইছোঁ মই বেলেগ এদিন সম্পূৰ্ণ ৰেচিপিটো দিম বাৰু কিন্তু এনেকৈ বনাই খাবচোন আপোনালোকে আচাৰ দি পেলাই মই ইয়াত জিৰা গুড়াৰ পৰা যিমানখিনি মছলা আছে চব দিছোঁ ৰেড চিলি বাদে শুকান জলকীয়া দুটা মই পিচি দিছোঁ ক'লা জিৰা দিছোঁ আৰু ক'লা নিমখ দি খাব আপোনালোকে মই ইয়াত ব্যৱহাৰ কৰা নাই নিমখ বেছি আপোনালোকে ক'লা নিমখটো ব্যৱহাৰ কৰিব আৰু মানে কি দিব মই কৈ দিছোঁ জিৰা গুড়া ধনিয়া গুড়া আৰু কি আছিলে মেইনলি ক'লা জিৰাটো দিব আৰু ক'লা নিমখটো দিব আৰু চাট মছলা পাৰিলে দিব আচাৰ বনাই মই ভৰালোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰা বেল আইকনটো আপোনালোকে অল কৰি ৰাখিব দেই